গুড মৰ্ণিং। গুড মৰ্ণিং। আজি আমি এটা বিষয় লৈ আলোচনা কৰিম। বিষয়টো কি হয় মই তোমালোকক ৰাতিপুৱা কৈছিলোঁ। আজি আমাৰ গুৰু কোন? শ্ৰীমন্ত শংকৰদেৱ। আজি শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি। এই জন্মতিথিত তেখেতক আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেখেতৰ গুণানুকীৰ্তন এতিয়া আমাৰ প্ৰত্যেকখন গাঁৱে ভূঞে প্ৰতিটো নামঘৰতেই আজি উলহ মালহে পালন কৰা হৈছে। তেখেতে আমাৰ অসমীয়া সমাজক বহুত কিছু দি থৈ গ'ল, যাৰ আমি কল্পনা কৰিব নোৱাৰোঁ। তেখেতে আমাক নামঘৰ দি থৈ গ'ল, য'ত আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, য'ত আমি ঈশ্বৰক বিচাৰি পাওঁ। আমাৰ অসমীয়া সমাজখন একত্ৰিত কৰিবৰ কাৰণে তেখেতে নামঘৰ স্থাপন কৰিলে। নামঘৰত সকলোকে মাতি আনিলে, ধৰ্ম নিৰ্বিশেষে মানে আমাৰ সমাজত বিভিন্ন ধৰণৰ ধৰ্মৰ মানুহ আছে। সেই সকলোকে কৈছে যে তোমালোকৰ সকলোৰে বাবে আমাৰ এই দুৱাৰখন নামঘৰৰ দুৱাৰ মুকলি কৰা হৈছে। ইয়াত প্ৰত্যেকেই আহি ঈশ্বৰ প্ৰাৰ্থনা কৰিব পাৰি। অকল যে এইটোৱেই নাই যে অকল হিন্দুৱে তুমি নামঘৰলৈ আহা, তোমাৰ বাবেহে দৰ্জা খোলা আছে, তেনেকুৱা নহয়। তেখেতে ক'লে তোমালোক সকলোৱে আহিব পাৰা, আহি ইয়াত ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব পাৰা। আৰু তেখেতে পোনপ্ৰথমতে নামঘৰ স্থাপন কৰি সকলো মানুহকে মাতি আনি নামঘৰত সকলোকে বহাই বিভিন্ন ধৰণৰ ধৰ্মীয় জ্ঞান দিলে আৰু বিভিন্ন লোকৰ মাজত বিভিন্ন ধৰণৰ আলোচনা কৰিলে, যিটো নেকি আমাৰ সমাজখন কেনেকৈ আগবাঢ়ি যাব। আমাৰ অসমীয়া সমাজখনৰ গুৰুৱেই হৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেখেতে আমাক লোকগীত বৰগীত সেইবোৰ গাবলৈ আমাক শিকালে, ভাওনা শিকালে, একাংকীয়া নাট শিকালে। সেইবোৰৰ দ্বাৰাই যাতে মানুহে একত্ৰিত হৈ সমাজখন যাতে আমাৰ সুপথেৰে পৰিচালিত হয়। কাৰণ এখন সমাজত বিভিন্ন ধৰণৰ লোক বসবাস কৰে আৰু এই সমাজখনত হয়তো অনৈতিক বহুতো কাৰ্যকলাপ হ'ব পাৰে। সেইবাবে তেওঁ এনেকুৱা ধৰণৰ কিছুমান আলোচনা আৰু বিষয় লৈ আহিল, যিবোৰৰ দ্বাৰা আমাৰ সমাজখন যাতে বিপথে পৰিচালিত নহৈ সুপথে পৰিচালিত হয়। মানুহৰ ধৰ্মীয় ৰীতি নীতি আচাৰ ব্যৱহাৰ, ইজনে সিজনক কেনেদৰে সন্মান, বয়সস্থজনক কেনেদৰে আমি তেখেতক আমি ভক্তিপ্ৰাণ সেৱা জনাব পাৰোঁ, এই বিষয়সমূহক আমাক জ্ঞান দি থৈ গ'ল। তেখেতে আমাক ইমানেই অসমীয়া সমাজখনক চহকী কৰি থৈ গ'ল, যাৰ আমি কেতিয়াও কল্পনাও কৰিব পৰা নাছিলোঁ। তেখেত আগতে তেখেতৰ সৰুকালৰো বহুত বিভিন্ন ধৰণৰ কাহিনী আছে। সেইসমূহ এদিনত কৈ শেষ কৰিব নোৱাৰি। সেইসমূহ বহুত দীঘলীয়া আছিলে। এতিয়া তোমালোকে বিদ্যালয়লৈ যোৱা, স্কুল বুলি কওঁ, অসমীয়াত বিদ্যালয় বুলি কওঁ। আগতে সেইটো টোল বুলি কৈছিলে, গুৰু আছিলে টোলত। এতিয়া তোমালোকে ইউনিফৰ্ম পিন্ধি যোৱা, পেণ্ট চাৰ্ট জোতা, কিন্তু আগতে ধুতি পিন্ধি গৈছিলে। ধুতি পিন্ধিছিলে, চেণ্ডেল নহয় শৰম পিন্ধিছিলে। শৰম এনেকুৱা কাঠৰ এযোৰ চেণ্ডেল হয়, তাত এডোখৰ থাকে, এটা এনেকুৱা লাঠি টাইপৰ এনেকুৱা থাকে, আঙুলিটো এনেকৈ ধৰি থাকে। মই কেতিয়াবা দেখুৱাম বাৰু তোমাৰ ফটোখন। সেইবোৰ পিন্ধি গৈছিলে। আৰু সেই টোলত কি, যেনেকৈ এতিয়া আমি স্কুললৈ অহা যোৱা কৰোঁ তেনেকুৱা নাছিলে। মাক দেউতাকে সেই টোলত নামটো লগাই থৈ যেতিয়া গুচি আহে, সেই টোলতেই ছাত্ৰ ছাত্ৰীসকলে তাতে পঢ়া শুনা কৰিছিল। গুৰুৱে যেনেকৈ জ্ঞান দিয়ে, গুৰুৱে যেনেকৈ যিটো আদৰ্শ দিয়ে, যেনেকৈ উঠিব লাগে, কেনেকৈ ৰাতিপুৱা প্ৰাৰ্থনা কৰিব লাগে, কেনেকৈ ভগৱানৰ নাম কীৰ্তন কৰিব লাগে, ভাগৱত পাঠ কৰিব লাগে, সেইসমূহৰ জ্ঞান দিছিলে।
সেইবোৰ শিক্ষা দিছিলে আৰু সেই শিক্ষাসমূহ যেতিয়া শেষ হৈ যায়, শেষ হৈ যোৱাৰ পিছত তেওঁলোক এজন একদম ভাল মানে শিষ্য হৈ পৰিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্যজনী হৈছে মহাপুৰুষ মাধৱদেৱ। মাধৱদেৱ মানে প্ৰত্যেকজন এতিয়া আমাৰ স্কুলৰ এজন টিচাৰৰ এটা বেষ্ট ষ্টুডেণ্ট একদম থাকে নহয়, মোৰ একদম এইটো বেষ্ট ষ্টুডেণ্ট দেই। কিছুমানক নকয় প্ৰত্যেক স্কুলত বা ক্লাছত নকয়, বোলে তুমি মোৰ বেষ্ট বুলি ক'লে হয়তো মনত বেয়া পাবও পাৰে ন, বেয়া পাব পাৰে, কিন্তু নকয়। কিন্তু প্ৰত্যেকৰে এজন বৰ মনৰ ওচৰত থকা ষ্টুডেণ্ট থাকে। সেইটোক আগতে কোৱা হৈছিলে শিষ্য বুলি কোৱা হৈছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য আছিল মাধৱদেৱ, একদম পৰম শিষ্য, একদম বৰ অন্তৰৰ ওচৰৰ শিষ্য। তেওঁ নেকি তেখেতৰ প্ৰত্যেকটো কথা অনুকৰণ কৰিছিল, প্ৰত্যেকটো জ্ঞানেই লৈছিল। তেখেতে যেনেদৰে সমাজখন পৰিচালিত কৰিবলৈ তেওঁক জ্ঞানসমূহ দি থৈ গৈছিল। পিছত শংকৰদেৱ যেতিয়া এই ইহলীলা ত্যাগ কৰিলে, শংকৰদেৱ ঈশ্বৰৰ ঈশ্বৰ মানৱৰূপী ৰূপ লৈ পিনে ঈশ্বৰৰ এটা অংশ হৈ আহিছিলে সমাজত। কিন্তু জন্ম হ'লে মৃত্যু অনিবাৰ্য, সেইকাৰণে শংকৰদেৱে জন্ম হৈ আহিছিলে, সেইকাৰণে তেখেতৰ মৃত্যু অনিবাৰ্য। তেখেতে যেতিয়া এই ইহলীলা ত্যাগ কৰিছিল, তেতিয়া মাধৱদেৱক তেওঁ আধৰুৱা যিখিনি কাম আছিলে সেই কামখিনি দি থৈ গৈছিল। শংকৰদেৱে বিভিন্ন ধৰণৰ ধৰ্মপুথি লিখি থৈ গৈছিল। সেই ধৰ্মপুথিত আমাৰ ভগৱন্তক আমি কিদৰে প্ৰাৰ্থনা কৰিব লাগে, সেই প্ৰাৰ্থনাসমূহ, বৰগীতসমূহ সেইবোৰ লিখি থৈ গৈছিল। সেইসমূহ আমি এতিয়া নামঘৰ, নিজা ঘৰত প্ৰতিষ্ঠিত নামঘৰ তথা বিভিন্ন ঠাইত আমি সেইবোৰ পৰিৱেশন কৰোঁ, গাওঁ। ঢোল, তাল, খোল এইবোৰ আমাক দি থৈ গৈছে, যিসমূহক আমি ভাওনা হ'লে তাল, খোল সেইসমূহ বাদ্যযন্ত্ৰ, পেঁপাটো বেলেগ বা বিহুত বজায়, বাদ্যযন্ত্ৰ বুলি কয়। এই বাদ্যযন্ত্ৰবোৰ নহ'লে সেইসমূহ আমি পৰিৱেশ এখন নাটক তোমালোকে ভাওনা দেখা নাই, ভাওনা কি হয় এদিন আমি সেইটো বিষয়ে আলোচনা কৰিম। সেইসমূহ আমাক দি থৈ গৈছে। সেইসমূহক লৈ পিনে আমি আজি চহকী। আমি অসমীয়া সমাজখন কিহত চহকী? তেখেতে দি থৈ যোৱা এই মূল্যৱান সম্পদসমূহ লৈয়ে চহকী। মানুহৰ জীৱনটো হৈছে দুদিনীয়া জীৱনটোত মানুহে কেতিয়াও অহংকাৰ, অগৰ্ব কৰিব নাপায়। মানুহে সৎ পথৰে চলিব লাগে, সৎ চিন্তাধাৰা লৈ যাব লাগে। কোনোবাই যদি তোমাৰ লগত অসৎ কৰিছে সেইটোৰ প্ৰতিবাদ কৰিব লাগে, কাৰণ আজিৰ সময়ত প্ৰতিবাদ নকৰিলে দিগদাৰ। কিন্তু সেই প্ৰতিবাদটো তুমি অস্ত্ৰ শস্ত্ৰ লৈ কৰিলে নহ'ব। অস্ত্ৰ শস্ত্ৰ নোলোৱাকৈও মুখৰ কথাৰেও প্ৰতিবাদ কৰিব পৰা যায়। ঈশ্বৰ ভক্তি, ঈশ্বৰ নহ'লে আমি এই পৃথিৱীত জীয়াই থাকিব নোৱাৰোঁ। সূৰ্য নহ'লে জানো পোহৰ হ'ব? সেই ধৰণৰ কথা। সেইকাৰণে তেখেতৰ বিষয়ে আমাৰ ক'বলৈ আৰু তোমাক বুজাবলৈ শব্দৰ অভাৱ। মোৰো সিমানখিনি জ্ঞান নাই, কিন্তু মাতৃ হিচাপে তোমালোকক যিখিনি জ্ঞান অলপ চলপ দিবলৈ মই বুজি পাইছোঁ, সেইখিনিকে দিবলৈ চেষ্টা কৰিছোঁ। সদায় তোমালোকক এতিয়া কোনোবাই সুধিলে আমাৰ গুৰু কোন হয়? মা দেউতা শ্ৰীমন্ত শংকৰদেৱ হৈছে আমাৰ গুৰু। মা দেউতাও গুৰু হয়, কিন্তু শ্ৰীমন্ত শংকৰদেৱ হৈছে আমাৰ অসমীয়া সমাজৰ গুৰু পিছতে মা দেউতাক আমি সদায় ভক্তিপূৰ্ণ সেৱা ল'ব লাগে। পৃথিৱীত ঈশ্বৰ ভক্তিতকৈ পিতৃ মাতৃ ভক্তিয়ে হৈছে শ্ৰেষ্ঠ। যদি তুমি নামঘৰলৈ নোযোৱা, মন্দিৰলৈ নোযোৱা, ধূপ নজ্বলোৱা, পূজা পাতল নকৰা, যদিহে তুমি নিজ পিতৃ মাতৃক সৎ আচৰণ, সৎ ব্যৱহাৰ, সৎ উচ্চাৰণৰে শব্দ প্ৰয়োগ কৰি যদি কথা কোৱা, সেয়াই হৈছে তোমাৰ প্ৰকৃত ভক্তি। আমাৰ মা দেউতাকে ভগৱান হয়। আমি সেই তেনেকৈ ধৰণে আচৰণ কৰিব লাগিব। যেতিয়া নিজ পিতৃ মাতৃক তুমি সৎ ব্যৱহাৰ, সৎ জ্ঞান কৰি ঈশ্বৰ তুল্য বুলি ভাবিবা, তেতিয়া তুমি সদায় জীৱনত
এপদ দুপদকৈ আগবাঢ়ি যাব পাৰিবা। এপদ দুপদকৈ আগবাঢ়ি যাব, তুমি ভাল মানুহ হ'ব পাৰিবা। কাৰণ মানুহৰ জন্ম হৈছোঁ আমি, এদিন মৃত্যু হ'বই লাগিব। কিন্তু সেই মৃত্যুৰ সময়টোতো চবৰে আহিব, কিন্তু সেই জীৱিত কালত মানে সময়ছোৱাত আমি এনেকুৱা কিছুমান কাম কৰি থৈ যাব লাগিব যাতে আমাৰ মৃত্যুৰ পিছত মানুহে কয় যে সেই মানুহগৰাকী বা মানুহজন সঁচাই ভাল মানুহ আছিল। মানুহৰ জীৱনত এইটোৱেই কথা। সেইকাৰণে কিছুমান কথা আছে যে জীৱন কচুপাতৰ পানী। কচুপাতখিলা দেখিছা? কচুপাতখিলা এনেকুৱাকৈ থাকে, কচুপাতত যদি এতিয়া বৰষুণ দিছে, বৰষুণৰ এটোপাল পানী পৰি থাকে, তাৰ বেলেঞ্চটো এনেকুৱা হৈ থাকে, মানে ইফালে সিফালেও পৰিব পাৰে, সিফালেও পৰিব পাৰে। সেইকাৰণে মানুহৰ জীৱনটোৰ মানে কচুপাতৰ পানী। সি কোনো মুহূৰ্তত কোনফালে যায়, গতি কৰে, সেইটো কোনেও ধৰিব নোৱাৰে। সেইকাৰণে আমাৰ হাতত সময়ৰ একেবাৰে অভাৱ বুলি ক'ব লাগিব। আমি সেইকাৰণে প্ৰতিটো মুহূৰ্তই এটা সৎ কামত ব্যৱহাৰ কৰিব লাগিব। আৰু আজিৰ দিনটোৱে আমাৰ শেষ দিন বুলি আমি কাম কৰিব লাগিব। আজি কামটো আমি কাইলৈলৈ থ'ব নালাগিব। আৰু শংকৰদেৱে আমাক এতিয়া ধুনীয়া ধুনীয়া প্ৰাৰ্থনা দিছে। আমি সেই প্ৰাৰ্থনাসমূহ গধূলি আমি নামঘৰেই হওক বা ৰাজহুৱা নামঘৰলৈতো সদায় যোৱা আমাৰ সম্ভৱ নহয়। ঘৰত থকা গুৰু আসনৰ সন্মুখত বহি আমি সেইসমূহ আলোচনা কৰিব লাগে। তেওঁ আমাক ইমান ধুনীয়া ধুনীয়া বৰগীত দি থৈ গৈছে, সেইসমূহ আমি আলোচনা কৰিব লাগে। আগতে আমি স্কুলত পঢ়ি থাকোঁতে বা মানে এনুৱেল ফাংচন বুলি যে কয়, তোমালোকৰ হয় যে, সেই বছৰেকীয়া কাৰ্যসূচীত গান গাইছিলোঁ। কিন্তু এতিয়া আৰু লাহে লাহে মানে কি কবিতা সেইবোৰ বেলেগ বাৰু, কিন্তু এইবোৰ আমি গানবোৰ গাইছিলোঁ, বৰগীত, বনগীত, লোকগীত, প্ৰাৰ্থনা সেইবোৰ কৰিছিলোঁ, তেনেকুৱা গাইছিলোঁ। শুতেও প্ৰাৰ্থনা কৰিব লাগে, ঈশ্বৰৰ চিন্তা কৰি শুব লাগে, ৰাতিপুৱা উঠি ঈশ্বৰৰ চিন্তা কৰিব লাগে। আৰু তেওঁ আমাক ইমান ধুনীয়া ধুনীয়া বৰগীত দি থৈ গৈছে। অকণমান মোৰ 2-এটা লাইন মানে মনত আছে, মই অকণমান গাবলৈ চেষ্টা কৰিছোঁ, হয়তো ভুল হ'বও পাৰে দেই, বহুত দিন মই গোৱা নাই। কৃষ্ণ, মই তোমালোকক মানে কেনেকৈ গাইছিলে মই সেইটো শুনাবৰ কাৰণেহে গাইছোঁ দেই। কিন্তু বৰগীত গোৱাৰ বহুত নিয়ম আছে। আমি মাটিত বহি 3 বস্ত্ৰ লৈ এনেকুৱা ধৰণৰ কিছুমান বহুতো নিয়ম আছে। সেইবোৰ নিয়ম মানিহে বৰগীত গোৱা হয়। তথাপি মই এনেই মনত পৰিছে কাৰণে দুআষি গাইছোঁ। কৃষ্ণ। কাতৰি প্ৰাণৰা মোৰা পাৱে পৰি হৰি কাতৰি প্ৰাণৰা মোৰা বিষয় বিষধৰ বিষে জৰ জীৱন নাৰহে ধুৰ প্ৰাণ বাসভিমূঢ়। কৃষ্ণ। বহুত দিন গোৱা নাই যে, মানে আচলতে মানে এইবোৰ তুমি মানে সদায় প্ৰেক্টিছ কৰিব লাগিব, সদায় গাই থাকিব লাগিব, তেতিয়া ভাল হয়। আৰু মোৰ দুষাৰী মনত পৰিলে এনেই অকণমান গাই দিলোঁ। আৰু আজি এই জন্মতিথিত আমি তেখেতক মানে
এই দুষাৰি বৰগীতেৰে আমি সেৱা নিবেদন কৰিছোঁ। তোমালোক দুয়োখন হাত জোৰ কৰি আমি এটা প্ৰাৰ্থনা গাই তেখেতলৈ আমি সশ্ৰদ্ধ প্ৰণাম কৰোঁ। কৃষ্ণ শ্ৰীমন্ত শংকৰ